সকলোকে মই স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ ভিডিঅ'টোলৈ। আপোনালোকে নিশ্চয় টপিকটো পঢ়িছে, যি টপিক দিয়া আছে ভিডিঅ'ত, যে খ্ৰীষ্টীয় সমাজৰ SDO কোন হয়। এইটো এটা উপাধি হয়, নহয় জানো? চৰকাৰী মানুহবিলাকৰ SDO থাকে, BDO থাকে, ব্লক ডেভেলপমেণ্ট অফিচাৰ, আৰু এইটো এটা উপাধি হয়। আজি আমি জানিম যে আমাৰ খ্ৰীষ্টীয় সমাজৰ এই SDO বিলাক কোন হয়, কোন ব্যক্তি হয়। আজি যে আমি দেখিছোঁ আমাৰ সমাজত যে মদ খোৱাৰ জনসংখ্যা বেছি বাঢ়িছে, বেয়া বস্তু সেৱন কৰা মানুহৰ জনসংখ্যা বাঢ়িছে। এইবিলাক নহ'বৰ কাৰণে, নৱপ্ৰজন্মত বা নেক্সট জেনেৰেশ্যনত এইবিলাক নহ'বৰ কাৰণে, সলনি হ'বৰ কাৰণে, ভাল হ'বৰ কাৰণে কোনজন ব্যক্তি সলনি কৰিব পাৰে, সেই ব্যক্তিজন কোন হয়। আৰু এতিয়া আমি দেখি পাইছোঁ, প্ৰত্যেকে আমি অনুভৱ কৰিছোঁ আৰু আমি নিজৰ চকুৰে দেখিছোঁ যে বাল্য বিবাহ যিটো কাৰ্য সেইটো বাঢ়িছে। সৰুকালতে বিবাহ বন্ধনত তেওঁবিলাক সোমাই গৈছে, অবৈধ মিলন কৰিছে, যোনে যাক পচন্দ কৰি লৈ আনিছে। একচুৱেলি তেওঁবিলাকৰ বয়স হোৱা নাই, তেওঁবিলাকৰ জীৱন বিবাহ বন্ধনত সোমাই তেওঁবিলাকৰ জীৱনটো অলৰেডি ধ্বংসই হ'ল। তেওঁবিলাকৰ ধ্বংস পথত তেওঁবিলাকৰ আৰম্ভই হ'ল। তেওঁবিলাকৰ মাজত কাজিয়া হ'ব, তেওঁবিলাকৰ মাজত অকামিলা হ'ব, সৰু সৰু বিষয়ত তেওঁবিলাক কাজিয়া লাগিব, যিহেতু তেওঁবিলাকৰ মেচিয়ৰ হোৱা নাই, তেওঁবিলাকৰ মগজুত তেওঁবিলাকৰ পৰিপক্ক বুদ্ধি জ্ঞান তেওঁবিলাকৰ হোৱা নাই, পৰিপক্ক হোৱা নাই, তেওঁবিলাকৰ জীৱনটো ধ্বংসই হ'ল। এইবিলাক যে বাঢ়িছে, আৰু দেখিছোঁ স্কুল ড্ৰপ আউট ষ্টুডেণ্ট বাঢ়িছে, স্কুল নাযায়, বা স্কুলত পুনৰ পঢ়িবৰ কাৰণে ধাউতি কোনজন ব্যক্তি দিব পাৰে, বা সেইজন অফিচাৰ কোন হয় সমাজ আৰু আত্মিক দিশত আৰু সামাজিক দিশত উন্নতি কৰিবৰ কাৰণে। সেইজন অফিচাৰ কোন হয় বাৰু? আপোনালোকে অলপ এবাৰ ভাবকচোন। আপোনালোকে শুনি আছে ভিডিঅ'টো, শুনি আপোনালোকে ভাবক যে সেইজন ব্যক্তি কোন হয় আমাৰ খ্ৰীষ্টীয় সমাজত। আৰু এতিয়া আমি দেখিবলৈ পাইছোঁ যে আমাৰ মণ্ডলীবিলাকত নেতাৰ অভাৱ। আমি ভাল এজন মানুহ নিৰ্বাচন কৰিবৰ কাৰণে যদি মণ্ডলী নিৰ্বাচন হয়, ভাল এজন মানুহ পালক পাৰ্চন আমি বিচাৰি নাপাওঁ। ইয়াৰ অভাৱ যে ঘটিছে, বা এই নেতা যে আগলৈ আমি ভাল নেতা পাম, সেই নেতাক বনাই দিয়া ব্যক্তিজন, উন্নতি কৰি দিয়া ব্যক্তিজন কোন হয় বাৰু? আৰু এতিয়া আমি দেখিবলৈ পাইছোঁ আৰু আমি নিজেও অনুভৱ কৰোঁ যে আমাৰ চৰকাৰী বিশ্বাসী কৰ্মচাৰী আমি দেখি পোৱা নাই। তেওঁবিলাকে অকল পইচাক চিনি পায়, জাষ্ট তেওঁবিলাকে চিগনেচাৰ মাৰিব লাগে, কামটো হৈ যাব, কিন্তু তেওঁবিলাকে ডাবল পইচা বিচাৰে। তেওঁবিলাকে অকল পইচাক চিনি পায়, আৰু সেইকাৰণে কিছুমান কাম যদিও আপোনাৰ নামতে ঘৰ আহিছে, তথাপিও তেওঁবিলাকে নিদিব। যোনে পইচা দিব তাকহে তেওঁবিলাকে কিবা এটা ষড়যন্ত্ৰ লগাইও তেওঁবিলাকে তাক সুবিধা দিব। চৰকাৰী বিভিন্ন ধৰণৰ কণ্ট্ৰেক্টদাৰ যিবিলাক ৰাস্তাবিলাক আহে, তেওঁবিলাক কণ্ট্ৰেক্ট যিবিলাকে ল'বৰ কাৰণে ইচ্ছা কৰে, যোনে বেছি পইচা দিব তাক দিব। ঠিক তেনেকৈ কণ্ট্ৰেক্টদাৰবিলাকৰ এটা ছিষ্টেম আছে বাৰু। ঠিক তেনেকৈ আমি দেখিছোঁ যে চৰকাৰী বিশ্বাসী কৰ্মচাৰী নাইকিয়া হৈ পৰিছে। সেইকাৰণে আমাৰ ভাৰত চৰকাৰ বা অসম চৰকাৰে পইচা ইছ্যু কৰে, কিন্তু কাম নহয়। এইবিলাক যে ভাল কৰ্মচাৰী পাবৰ কাৰণে সেইজন ব্যক্তি তেওঁ দিব পাৰে যে ভাল কৰ্মচাৰী? আপোনালোকে এবাৰ চিন্তা কৰকচোন, সেইজন আমাৰ খ্ৰীষ্টীয় সমাজত সেই ব্যক্তিজন কোন হয়? কিছুমানে হয়তো ভাবিছে পাষ্টৰ হয় নেকি, মণ্ডলীৰ পাষ্টৰ হয়, তেওঁ হয়, কিন্তু তেওঁ সেইজন প্ৰকৃত ব্যক্তিজন নহয়। সেইজন বেলেগ একো নহয়, ছানডে স্কুল টিচাৰ হয়, যাক আমি মৰ্যাদা নিদিওঁ, যাক আমি এনেই টিচাৰ বুলি ছানডে স্কুল ল'ৰা ছোৱালীকে শিকায় এই বুলি আমি মনতে ভাবোঁ, কিন্তু তেওঁ SSDO হয়, স্পিৰিচুৱেল এণ্ড ছ'চিয়েল ডেভেলপমেণ্ট অফিচাৰ। আমাৰ পালক পাৰ্চনবিলাকে মণ্ডলীক প্ৰাপ্তবয়সস্থসকলক সেৱা দি আছে, কিন্তু সেই ছানডে স্কুল টিচাৰজন তেওঁ ভৱিষ্যতৰ মণ্ডলী, সমাজৰ ভৱিষ্যতৰ ভাল নেতাবিলাকক তেওঁ সেৱা দি আছে। এই আপুনি যদি সেই মণ্ডলীৰ ল'ৰা ছোৱালীবিলাকক শিকায় সৰুকালতে বেয়া বস্তু খোৱা যে ভুল হয়, এইটো আমাৰ হৰি যে ঈশ্বৰৰ মন্দিৰ হয়, তেওঁ মদ নাখাব, এইটো দূৰ কোনে কৰিব পাৰিব? ছানডে স্কুল টিচাৰে। তেওঁবিলাকৰ এটা বয়স আছে, এতিয়া তোমালোকৰ পঢ়াৰ সময়, তোমালোকে পঢ়া ভালকৈ। সেই ঈশ্বৰৰ লক্ষ্য উদ্দেশ্যবিলাক যেতিয়া আপুনি তেওঁবিলাকক জনাব, নিশ্চয় তেওঁবিলাকে পঢ়াত মনোযোগী হ'ব, তেওঁবিলাকৰ বয়স মতে তেওঁবিলাকৰ বিবাহ হ'ব। আৰু যিবিলাকে স্কুল এৰি দিছে, তেওঁবিলাকক স্কুল যাবৰ কাৰণে কোনে উৎসাহ উদ্দীপনা দিব? সেই ছানডে স্কুল টিচাৰজন। যে স্কুল পঢ়াটো কিমান ইম্পৰ্টেণ্ট, আৰু ঈশ্বৰৰ বাক্য কৈছে শিক্ষাক দিল ৰূপে ধৰা, এৰি নিদিবা, কিয়নো তেওঁৱেই তোমাৰ জীৱন স্বৰূপ।
এই কথা যেতিয়া সানডে স্কুল টিচাৰে শিকাব নিশ্চয় তেওঁ স্কুল যাবলৈ আৰম্ভ কৰিব। আপোনাৰ কৰাৰ কাম, আপোনাৰ কোৱাৰ কাম, আপোনাৰ শুনোৱাৰ কাম, কিন্তু তাৰ অদৃশ্যভাৱে কোনে কাম কৰিব? ঈশ্বৰ জীৱাই কাম কৰে। গতিকে আপুনি যদি সানডে স্কুল টিচাৰ হয় আৰু শুনি আছে এই ভিডিঅ'টো, আপুনি সাধাৰণ ব্যক্তি নহয়, আপুনি এজন অফিচাৰ হয়, SSDO ছ'চিয়েল আৰু স্পিৰিচুৱেল ডেভেলপমেণ্ট অফিচাৰ হয়। আপুনি সামাজিক আৰু আত্মিক দিশৰ উন্নতি কৰা এজন অফিচাৰ হয় আপুনি। গতিকে এই কথা মনত ৰাখক আৰু আপুনি ল'ৰা ছোৱালীবিলাকক আপুনি শিকাওক। আপুনি সেইজন ব্যক্তি সমাজখনক উন্নতি কৰি দিব পৰা ব্যক্তি। কিছুমানে কয় যে আমি এদিনহে পাওঁ, সপ্তাহৰ এদিনহে পাওঁ, কিন্তু পিতৃ মাতৃবিলাকে গুৰুত্ব নিদিয়ে ল'ৰা ছোৱালী। হয়, ই পিতৃ মাতৃৰো দায়িত্ব আছে। আপুনি তেওঁলোকক ঘৰত গৈ ক'ব পাৰিব যে আপোনাৰ ল'ৰা ছোৱালী অলপমান আপুনি ধ্যান দিব। আপুনি 6 দিন প্ৰাৰ্থনা কৰক আৰু সপ্তাহৰ প্ৰথম দিন শিকাওক। আপোনাৰ কোৱা কাম আচল কামটো ঈশ্বৰ জীৱাই কৰিব। তেতিয়া আমি নেক্সট জেনেৰেশ্যনত আমি ভাল মানুহ পাম। মদ খোৱা কমিব, স্কুল এৰা ব্যক্তি কমিব, বাল্য বিবাহ কমিব আৰু আমাৰ ধৰ্মীয় বিশ্বাসী নেতা আমি পাম মণ্ডলীৰ, আৰু চৰকাৰী বিশ্বাসী নেতা আমি পাম। মই চৰকাৰী নেতা কিয় কৈছোঁ? সকলোকে মণ্ডলী পৰিচালনা কৰিবৰ কাৰণে ঈশ্বৰে আহ্বান কৰা নাই। ঈশ্বৰৰ পৰিচৰ্যা কৰিবৰ কাৰণে ঈশ্বৰে চবকে বেলেগ বেলেগ ধৰণৰ নিৰ্মাণ কৰিছে। কিছুমানে চৰকাৰী অফিচাৰ হ'ব, বিভিন্ন ধৰণৰ কামত তেওঁবিলাকে আগবাঢ়িব। যেতিয়া সানডে স্কুল তেওঁবিলাকে শিকিব সকলো বিষয়বিলাক, তেতিয়া নিশ্চয় তেওঁবিলাকে বিশ্বাসী হ'ব নিজৰ কাৰ্যত। আৰু সেই বিশ্বাসী হোৱা কৰি দিব পৰা ক্ষমতা কাৰ হাতত আছে? এই সানডে স্কুলৰ টিচাৰৰ। হয়, সানডে স্কুল টিচাৰৰ মণ্ডলীত ইমান মৰ্যাদা নাই, কিন্তু আপুনি আজি এই কথাটো জানিলে মনত ৰাখিব, আপোনাৰ মৰ্যাদা ঈশ্বৰৰ ওচৰত আছে। আপুনি সেইজন ব্যক্তি হয় যিজন নেকি সমাজখনক কল্যাণ কৰিব পাৰে। গতিকে আপুনি অলপ চিন্তা কৰিব আৰু সানডে স্কুল টিচাৰবিলাক বিশেষভাৱে চিন্তা কৰাৰ প্ৰয়োজন। আমি কি শিকাম তেওঁবিলাকক? এই সমস্যাবিলাক গম পাই তেওঁবিলাকক আমি যদি বুজনি দিওঁ, ঈশ্বৰৰ বাক্যত শক্তি আছে। আমাৰ এই মুখত ভাল ভাল কথা বতৰাত, ভাল ভাল ষ্টেটমেণ্ট উদাহৰণবিলাকত শক্তি নাই, কিন্তু ঈশ্বৰৰ বাক্যত শক্তি আছে। আপুনি ঈশ্বৰৰ বাক্য ব্যাখ্যা কৰিব, তাত শক্তি আছে আৰু এইটো নিশ্চয় কাম কৰিব। গতিকে আমি আজি গম পালোঁ আমাৰ খ্ৰীষ্টীয় সমাজৰ SDOবিলাক কোন হয়? SSDOবিলাক এই সানডে স্কুলৰ টিচাৰ হয়। আৰু আপুনি যদি ভিডিঅ' চাইছে, আপুনি সানডে স্কুল টিচাৰ হয়, আপুনি সেইজন ব্যক্তি হয়। অলপ গুৰুত্ব দিয়ক, ল'ৰা ছোৱালীবিলাকক শিকাওক, নিশ্চয় এদিন এই সমস্যাবিলাক কমি যাব আমাৰ সমাজৰ পৰা। ঈশ্বৰ জয় সকলোকে আশীৰ্বাদ কৰক। ধন্যবাদ।